Hey everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললে স্বাগতম জনাইছো। এটা হিউজ গেপৰ পিছত মই আপোনালোকৰ ওচৰলৈ পুনৰ এটা নতুন ভিডিও লৈ আহিছো। হিউজ গেপ বুলি কিয় কৈছো কাৰণ যোৱা 5-6 মাহে মই একদমই ইউটিউবত মানে এক্টিভ থকা নাছিলো। 5-6 মাহে মানে ভিডিও এটাও দিয়াই নাই। মই লাষ্ট ভিডিওটো দিছিলো জানুৱাৰীতে মানে বিহু সময়তে দিছিলো। তাৰ পাছৰ পৰা মই আৰু ভিডিও দিয়াই নাই মানে কি হয় মই মানে জব আৰু যেহেতু মই জব কৰো মেডিকেলত কৰো আৰু মেডিকেলৰ কৰা মানুহৰ কাৰণে আৰু কিমান বিজি শেডিউল হেতু সবে বুজি পায় আৰু সেই কাৰণে জব আৰু মানে ইউটিউব মানে দুইটা মোৰ কাৰণে মানে টেকল কৰাটো মানে পসিবল নহয় সেই কাৰণে মই মানে তেনেকৈ ভিডিও দিয়া হোৱা নাছিল আৰু তাৰ পাছত সকলোৱে মানে মোক সুধি থাকে কিয় ভিডিও নিদো যিখিনিয়ে ধৰক মোৰ ভিডিও চাইছিলে ফ্ৰেন্ডছ খিনিয়ে হওক বা এনেকে চিনাকি মানুহখিনিয়ে মানে প্ৰায় সুধে আৰু তুমি আজিকালি ভিডিও কিয় নবনোৱা হলা কি কথা হেবাবে মোৰ মানে ইমান বেছি এলাহ মানে মোৰ এলাহৰ কথাটো আপোনালোকক মই কৈ শেষ কৰিব নোৱাৰো মানে মই কেতিয়াবা কবালে ফুৰিবলে গলো এলাহৰ কুবল মানে এডিটিং কৰিবলৈ মোৰ ইমান এলাহ সেই কাৰণে মানে মোৰ ভিডিও এনেকে ক্লিপ কিছুমান ৰাখিলো মানে মোৰ এডিটিং কৰি পিনে দিয়া নহয় আৰু আজি বাবে ভাবিছো আপোনালোকক এটা ভিডিও আপোনালোকৰ ওচৰলৈ লৈ আহো আৰু আজি আমাৰ ঘৰলে আলহী আহি আছে আলহী মানে মোৰ কলিগ হয় মানে বা ভিন্ডো আৰু ভাগিন আহি আছে আৰু আমাৰ ইয়াতে মেলা হৈ আছে তো আমি যোৱা 24 তাৰিখে আমাৰ ঘৰৰ ওচৰতে হৈ আছে পুৰা বাংলা হাই স্কুল ফিল্ডত হৈ আছে মেলা 24 তাৰিখে মা ভাইটি আৰু মই মেলা চাবলৈও গৈছিলো তো আলহীক দেখুৱাৰ আগতে আলহী তেলকে আহি পোৱা নাই আলহী আহি পালে আলহীক দেখাম বাৰু আপোনালোকৰ লগত চিনাকি কৰি দিম আৰু তাৰ আগতে আপোনালোকে মেলাতনো কি কি এনজয় কৰিলো তাকে অলপ দেখাই লওঁ তো ভিডিওটো আপোনালোকে লাষ্টৰলৈকে চাই থাকিব তো বলক আপোনালোকেও মোৰ লগতে মেলাখন চাই ল'ব আৰু এটো হৈছে পুৰা বাংলা সেন্টাৰ আমাৰ ঘৰৰ পৰা নিচে ওচৰতে আৰু এখন পুৰা বাংলা হাই স্কুল ইয়াৰ এখন বহুত ডাঙৰ ফিল্ড আৰু এইখন ফিল্ডতে মেলাখন হৈ আছে এখন মেলা এমাহ ধৰি হয় আৰু একদম দুৰ্গা পূজা ভাইব এটা আহি গৈছে মানে চাৰিওফালে একদম লাইটিং দোকান পোহাৰ মানে এনেও মানে আহিয়ে কিবা এটা ভাল লাগি যায় আৰু ইভিনিং ওলাই আহিলে আৰু দোকানবিলাকত একো নিকিনিলেও মানে চায়ে ভাল লাগে আৰু সদায়নো কি কিনিম আৰু নহয় জানো আৰু আমি ইয়াক ঘূৰি ফুৰিছো এফালে এটা এক্সাইটেড বস্তু আছে বলক আপোনালোকেও চাব আৰু এটো দেখিছেনে এটো হৈছে মাটকা কুৱা মানে ডেথ অফ ওয়েল ইয়াতে মানে বাইক আৰু গাড়ী তেওঁলোকে মানে ৰেস দেখায় আৰু তাৰ পাছত আমি ঘূৰি ফুৰিছো আৰু ইফালে আৰু আমি সেকেন্ড শোত টিকেট পাইছো ফাৰ্স্ট শোটো হৈ আছে হেবাবে এনে মেলাখনকে একপাক মা মই আৰু ভাইটিয়ে ঘূৰি ফুৰিছো আৰু ইফালে দেখিছেনে এইবোৰ ইমান ধুনীয়া ধুনীয়া পুতলা এইবিলাক পিলো কিন্তু নিদিলে বাৰু দেই লৈ তাৰ পাছত আৰু চাই ফুৰিছো আৰু মোৰ চিনাকি মোৰ মানে চকুৰটাই বিচাৰি ফুৰিছে কোনোবা মোৰ ফ্ৰেণ্ডক লগ পাও নেকি মানে মেলাখনলৈ আহিলে মানে পিছত ফটো ষ্টেটাছত দেখো যে বহুত ফ্ৰেণ্ড আহে কিন্তু লগহে পোৱা নহয় ইমান ডাঙৰ অবভিয়াসলি লগ নাপাম তাৰ পিছত ইফালে চাই ফুৰিছো আৰু এয়া আৰু এই চকৰিকিটা যে দেখিলে ভয় লাগে দেই মই কিন্তু আজিলৈকে চকৰিত উঠি পোৱা নাই মোৰ দেখিলে কিবা গাছা বেয়া লাগি যায় আপোনালোকে বাৰু কোনোবা চকৰিত উঠে নে কমেন্ট কৰিব এইফালে এয়া সেকেন্ড শো ষ্টাৰ্ট হৈ গ'ল আৰু দেখিছেনে তেওঁলোকে কেনেকুৱা ট্ৰিকত মানে চলাইছে হাত এৰি বেকা বেকি হৈ বহি তাৰ পিছত এইফালে এয়া গাড়ীখনো উঠাইছে আৰু মানে দুখন বাইক এখন গাড়ী এনেকৈ চলাই এখন অলৰেডি মানে বাইক হৈ গ'ল বাৰু চলাই হৈ গ'ল নেদেখে সেইটো মোৰ ল'বলৈ থাকি গ'ল ক্লিপটো আৰু এয়া চাওকচোন এগৰাকী গাড়ীখনত এগৰাকী মানে মতা মানুহ আৰু এগৰাকী মহিলা আছে আৰু তেওঁলোকে মানে ষ্টিয়াৰিঙৰ পৰা হাত চাত এৰি পেলাই একদম বহুত দেখিছেনে কেনেকৈ চলাইছে আৰু তেওঁলোকে পইচাও দিয়ে দেই দৰ্শকৰ পৰাও লয় তাৰ পিছত এইফালে দেখিছেনে মোৰ মুখৰ পৰা কেনেকৈ ধোঁৱা ওলাইছে এয়া কিন্তু সিগাৰেট নহয় দেই মই যে লাজতে থাকিবই পৰা নাই এইটো মানে স্মোক বিস্কিট চি কটা এডাল যে খাবলৈ সাংঘাতিক বেয়া আছিলে দেই ভিডিওটোৰ কাৰণে আৰু টেষ্ট কৰি চালো একদম টেষ্টলেছ আছিলে মানে আৰু এইফালে আমাৰ আলহী আহি গ'ল এয়া জুনমণি বা হেয়া মাইনা জুনমণি বাৰ ছোৱালী জুনমণি বা মোৰ কলিগে হয় কিন্তু সিনিয়ৰ হয় আৰু এখন বেলেগ এখন হস্পিটেলত কৰে তেখেতে আৰু মোক ভন্টি পাতিছিলে মানে আমি যেতিয়া কোভিড ডিউটি কৰিছিলো তেতিয়াই বাক মানে আমি লগ পোৱা আৰু তাৰ পিছৰ পৰাই আমাৰ দুইজনীৰ মাজত মানে এটা বহুত মানে এটা ভাল বন্ডিং ষ্টাৰ্ট হৈ গ'ল আৰু তেতিয়াৰ পৰা মানে এৰাব নোৱাৰা আৰু মই মানে বেলেগৰ ঘৰত থাকিবলৈ মানে কেতিয়াও মোক ঘৰৰ পৰাও নিদিয়ে বা ময়ো নাযাওঁ কিন্তু এই বা ঘৰতে মানে মোৰ হস্পিটেলৰ পৰা বা ঘৰটো ওচৰ হয় তো মই বা ঘৰতে থাকোঁ আৰু আজি এয়া বাহঁত আমাৰ ঘৰলৈ আহিলে তাকে আপোনালোকে লাষ্টলৈকে চাই থাকক আৰু আমাৰ এয়া লাঞ্চৰ কাৰণে ৰেডি কৰা হৈ গ'ল আৰু ইফালে কি আছে এয়া সৰিয়হ আৰু মাছৰ কাৰি তাৰ পাছত এফালে ইয়াত আছে মাটন এটো মই খুলিব নোৱাৰো
তাৰপিছত এইফালে ইয়াত দালি আছে তাৰপিছত এইফালে এয়া এইটো মোৰ ফেভৰেট হয় ৰঙালাও বাকলিটো যে ভাজে এনেকৈ বুটৰ লগত ড্ৰাইকৈ ভাজা আছে তাৰপিছত এইফালে আছে ৰঙালাও চব্জি এইফালে দেউতাই বনোৱা স্পেচিয়েল আচাৰ আছে আৰু তো আলহীয়ে অলপ পিছত খাব আৰু এইফালে ভাত পানী খাই আৰু এয়া বাহঁত লাহেকৈ যাবলৈ ওলালে 4:30 মান বাজিছে আৰু তেওঁলোকৰো ৰাতিলৈ আলহী আহিব সেইবাবে সোনকালে গ'লগৈ নহ'লে আজিও মেলা চোৱাৰ কথা আছিলে এইফালে বাহঁত আৰু এয়া গ'ল তাৰপিছত এইফালে চাওকচোন ৰ'দটো যে সাংঘাতিক চোকাকৈ ওলাইছে দেই একদম ঘামি জামি মানে অৱস্থা বেয়া হৈ গ'লগৈ ইমান ঘামিছোঁ নহয় আৰু ভিডিঅ'টো মই ইয়াতে সামৰি দিম বুলি ভাবিছোঁ আপোনালোকে আগৰ দৰে মোক মৰম দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই